আমি আটায়ে এনেকৈ শুনিবা তোমালোকে মোৰ অলপ চাউণ্ড আছে তো এনেকুৱা হাজাৰ হাজাৰ জামানুৰ আমাৰ পৰা ওলাব লাগিব আৰু সেইটো উদ্দেশ্য সাৰ্বত কৰি আমাৰ ছাৰৰ ইমান মহান ত্যাগ ইমান কোটি টকাৰ অনুষ্ঠান তো ইয়াতে কিমান কি সহ্য কৰিব লগা হয় এটা সামান্য এটা মাননি বিনিময় তো মই বিচাৰিম যে আমি আচলতে মানুহ হ'বলৈ স্কুলত আমি ডিচিপ্লিন শিকিবলৈ আহোঁ আমাৰ ঘৰত আমাতকৈ বহুত দামী দামী শিক্ষক ৰাখি দিব পৰা কেপাচিটি বহুত গাৰ্জিয়ানৰ আছে কিন্তু যিখিনি আমাৰ স্কুলত শিকোৱা হ'ব সেইখিনি কেতিয়াও ঘৰত সম্ভৱ নহয় ডিচিপ্লিন ডিচিপ্লিন শব্দৰ পৰা আহিছে শিষ্য আগতে আছিল গুৰু আৰু শিষ্য যিটো সম্পৰ্ক গুৰুৰ কিহত থাকি মই কথা ক'বা তোমালোকক মানে এইখিনি ল'ৰা ছোৱালীক আৰু চান্স নাপাম ক'বলৈ দুষাৰমান কথা মই ক'ম তোমালোকে অলপ ধৈৰ্য ধৰি শুনা তো ডিচিপ্লিন শব্দৰ পৰা ডিচিপ্লিন গুৰু আৰু শিষ্যৰ যিটো সম্পৰ্ক কিমান যে কষ্ট আছিল আমি চৰিত্ৰবান মানৱ সময় মানৱত আমি পঢ়িছিলোঁ তাৰ এইবিলাকত আজিকালি শিকোৱা নহয় যিয়ে নহয় তো সেই সম্পৰ্ক তাৰ বিষয়ে মই দুষাৰ কথা ক'ম যে আচলতে এক নম্বৰ গুৰু হৈছে মা আৰু দেউতা যিজন ছাত্ৰ ছাত্ৰীয়ে নহয় যিজন মানুহে নিজৰ মাক দেউতাকক মানে তেওঁ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক মানিলে আৰু যিয়ে হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক মানিলে তেওঁ আল্লাহ তাআলাক মানিলে